লৈছো ধামাকা ষ্টক এটা লৈছো দেখিছে চাগে পুৰা ষ্টক ক্লিয়াৰ কৰিছো যিহেতু ধামাকা ষ্টক এটা লৈছো পুৰা ধামাকা মেখেলা চাদৰ সময় গৈছে মাত্ৰ 199ত মানে 199 টকাত আপোনালোকক মেখেলা চাদৰ ডাইৰেক্ট দেখাবলৈ গৈছো ধামাকা ভিডিঅ'টো খালি আপোনালোকে শ্বেয়াৰ কৰি আহিব লাগিব ইমানটো ৰেটত পাবলৈ মাত্ৰ 199ত পাবলৈ গৈছে ডাইৰেক্ট যোৰা যিহেতু এইখিনি দেখিছে পুৰা ষ্টক ক্লিয়াৰ কৰিছো আমি যিমান পিচ আছে সিমান পিচ ল'ব পাৰিব আপোনালোকে খালি আমাৰ ওচৰত বেছি ষ্টক নাই মিনিমাম আপোনালোকৰ 100-150 পিচ ষ্টক আছে যিহেতু পাব মাত্ৰ 199ত পাই যাব আপোনালোকে ভিডিঅ'টো যিমান পায় অকণমান শ্বেয়াৰ কৰিব এইবিলাক দেখিছে এখন আপোনালোকৰ মেখেলাখন দেখিছে এখন আপোনালোকৰ মেখেলা হ'ব আৰু এইটো আপোনালোকৰ ব্লাউজৰ পিচটো দেখিছে এইটো ব্লাউজৰ পিচ হ'ব আৰু এটা ষ্টাইল দেখাই আছোঁ আপোনালোকক এইবিলাকো দেখাই আছোঁ আপোনালোকক কিমানত পাব মাত্ৰ 199ত পাই যাব আপোনালোকে ঠিক আছে এইবিলাক দেখিছে ভিডিঅ'টো খালি আপোনালোকে শ্বেয়াৰ কৰি আহিব লাগিব শ্বেয়াৰ নাই কৰা যদি ইয়াত দেখিছে চাগে আপোনালোকে এইটো এটা সাইড পটি দেখিছে এটা সাইড পটি হ'ব আৰু এখন আপোনালোকৰ চাদৰখন হ'ব দেখিছে এখন চাদৰখন হ'ব দেখিছে চাগে 199ত পাব ক'ত পাব পৱন গগৈ হোলচেল বস্তাল আপোনালোকৰ ভিডিঅ'টো খালি শ্বেয়াৰ লাগিব আমাৰ ঠিক আছে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব দেখিছে এইটো ব্লাউজৰ পিচ হ'বলৈ গৈ আছে দেখিছে আৰু এখন আপোনালোকৰ মেখেলাখন এইবিলাক মানে আপোনালোকে যিহেতু সৰহকৈ ল'ব নোৱাৰিব যিহেতু আমি জাষ্ট আমি ছাবস্ক্ৰাইবাৰসকলক ভিউৱাৰ্ছসকলৰ কাৰণেহে দিছোঁ যিহেতু চবেই অলপ ল'ব পৰাকৈ ইয়াত দেখিছে পুৰা মাল ষ্টক আছে যিমান লাগে সিমানে পাব আপোনালোকে খালি কম ল'ব লাগিব এইবিলাক মাল আপোনালোকে সৰহকৈ দিব নোৱাৰিম যিহেতু চবকে দিব লাগিব আমি দেখিছে চাগে পুৰা আৰু ষ্টাইল খুলি দেখাইছোঁ এইবিলাক মাল যিহেতু আমাৰ এতিয়া পূজাৰ কাৰণে চব নতুন ষ্টক আহি আছে যিহেতু এতিয়া পুৰণা ষ্টকবিলাক আমি বহুত যিমান পাৰোঁ কম দামত আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ 199ত ক'ত পাব পৱন গগৈ হোলচেল বস্তালে ক'ত আছে ধেমাজি ডিষ্ট্ৰিক্ট মৰিলত আছে যিসকলক কম দামত মাল লাগে আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰক আপোনালোকে যেনেকুৱা মাল লাগে সেনেকুৱা মালে আমাৰ ওচৰত পাব আপোনালোকে মনত ৰাখিব খালি যিসকলে বিজনেছ কৰিম বুলি ভাবিছে ডাইৰেক্ট আহক পৱন গগৈ হোলচেল বস্তালে আজিৰ দিনত হোলচেল বহুতে ওলাই গৈছে যিহেতু আপোনালোকে আমাৰ ৰেটত মাল নাপায় খালি ডাইৰেক্ট আমি যিহেতু মেনুফেক্সাৰ ডিল কৰোঁ আপোনালোকক দেখাইছোঁ দেখিছে এইবিলাক ডাইৰেক্ট ষ্টিকাৰ আমাৰ ডাইৰেক্ট নিজৰ ষ্টিকাৰ লাগি আহে যিহেতু আপোনালোকক প্ৰতিযোৰ কাপোৰতে ডাইৰেক্ট পাব পৱন গগৈ হোলচেল বস্তালত কম দামত মাল মনত ৰাখিব খালি কম দামত মাল লাগে যে অকল আহক পৱন গগৈ হোলচেল বস্তালত এইবিলাক দেখিছে চাগে মাত্ৰ 199ত এইবিলাক ডাইৰেক্ট যোৰা পাই যাব দেখিছে চাগে আমি যিহেতু ডাইৰেক্ট ষ্টকটোহে ক্লিয়াৰ কৰিছোঁ যিহেতু এইটো আমি বহুত লোকচান খাই দিবলগীয়া হৈছে যিহেতু আমাৰ এতিয়া নতুন ষ্টক আহিছে একবাৰ পুৰণা মালটো যিমান পাৰোঁ আমি কম দামত দি শেষ কৰিব লৈছোঁ যিহেতু ইয়াত দেখিছে চাগে এখন চাদৰ হ'ব এখন আপোনালোকৰ চাদৰখন হ'ব দেখিছে কিমান পাব মাত্ৰ 199ত পাব খালি দেখিছে চাগে ইয়াৰ মেখেলাখন দেখাই আছোঁ আমি পুৰা কম দামত দিছোঁ যিমান পাই ভিডিঅ'টো খালি শ্বেয়াৰ কৰি আহিব লাগিব শ্বেয়াৰ কৰি নাহিলে আমি ইমানটো ৰেটত নিদিম যিহেতু আপোনালোকক শ্বেয়াৰ কৰি আহিলে ইমানটো ৰেটত পাব ঠিক আছে আৰু এইটো আপোনালোকক ব্লাউজৰ পিচটো দেখাই দিছোঁ আৰু এইখন আপোনালোকৰ মেখেলাখন ভিডিঅ'টো শ্বেয়াৰ লাগিব তেতিয়া ইমানটো ৰেটত পাব আপোনালোকে কল কৰিব তলত এই টকা নাম্বাৰটো কল কৰি মাল বুকিং কৰিব পাৰিব ঠিক আছে অনলাইনো ল'ব পাৰিব আপোনালোকে দেখিছে চাগে এখন মেখেলাখন হ'ব কালাৰ যিমান লাগে সিমান পাব আমাৰ ওচৰত আৰু ভেৰাইটিজ আছে এইখিনি ষ্টক ক্লিয়াৰ কৰিছোঁ যিহেতু এইখিনি মাল পাব মাত্ৰ 199ত পাব খালি 199 এইবিলাক চব 199ত পাই যাব 199ত ডাইৰেক্ট ঘূৰাই এইবিলাক 199ত মাত্ৰ 200 টকা বুলি ভাবক মাত্ৰ 200 টকাত পাই যাব যোৰা ডাইৰেক্ট দামী যোৰা এইবিলাক দেখিছে চাগে খালি আমাৰ এইবিলাকৰ ছেট নাই যিহেতু আপোনালোকে ছেটবিলাক আমাৰ মানে হেৰাই গ'ল যিহেতু একেবাৰে ষ্টক ক্লিয়াৰ কৰি পেলাই আমি 199ত দিছোঁ ধামাকা অফাৰ আৰু এইবিলাক এচি কটনো আমি দি আছোঁ 280 টকাত ডাইৰেক্ট ৰিটেইল প্ৰাইচ এইবিলাক 280 টকাত আমি ৰিটেইল প্ৰাইচ দি আছোঁ এচি কটন যোৰা মনত ৰাখিব খালি দেই এইবিলাক দেখিছে চাগে পুৰা এইবিলাক নতুন ষ্টাইল আহিছে মাত্ৰ 280 টকাত দি আছোঁ ক'ত পাব পৱন গগৈ হোলচেল বস্তাল দেখিছে পুৰা ষ্টক আহি গৈছে যেনেকুৱা মাল লাগে সেনেকুৱা মালে পাব এইবিলাক চাদৰ কিমানত পাই যাব মাত্ৰ আপোনালোকে 70-80 টকাত চিংগুল চাদৰ পাই যাব মাত্ৰ 70-80 টকাত চিংগুল চাদৰ পাই যাব এইবিলাক চাদৰ নতুন ষ্টাইল চাদৰ আহিছে আপোনালোকক দেখাই দিছোঁ দুটা বাণ্ডল খুলি পিনে এইবিলাক দেখিছে চাগে নতুন চাদৰ আহিছে বহুত কম দামত কেঁচা পাটৰ দেখিছে চাগে কেঁচা পাটৰ নতুন কোৱালিটিৰ চাদৰ আহিছে এইবিলাকো দেখাই আছোঁ আপোনালোকক ইয়াত দেখিছে এইখন আপোনালোকৰ চাদৰখন হ'ব কেঁচা পাটৰ চাদৰ দেখিছে পুৰা আহল বহল হ'ব কেঁচা পাটৰ চাদৰ হ'ব কাপোৰ বহুত হেভি কোৱালিটিত পাব দেখিছে কাপোৰ বহুত হেভি কোৱালিটিত পাব আৰু এখন চাদৰ কাপোৰ বহুত হেভি কোৱালিটিত পাব মনত ৰাখিব খালি কাপোৰ বহুত হেভি কোৱালিটিত পাব ক'ত পাব পৱন গগৈ হোলচেল বজাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধামাকা আমাৰ ভিডিঅ' পাই থাকিব যিহেতু আপোনালোকে যিসকলে দোকান দিম বুলি ভাবি আছে অলৰেডি দোকান আছে তেখেতলোকৰ আমাৰ লগত কণ্টেক্ট কৰক কম দামত মাল লাগে যদি আমাৰ লগত কণ্টেক্ট কৰক ইয়াত দেখিছে চাগে এখন আপোনালোকৰ চাদৰখন এতিয়া দেখিছে যে ছাইড পটিকেইটা থাকিব যিহেতু চাদৰখনৰ লগত দেখিছে
এইবিলাক চাদৰ কিমানত পাব মাত্ৰ 250 টকাত পাই যাব আমাৰ ওচৰত 250 টকা ৰিটেল প্ৰাইজত পাই যাব 250 270 এনেকৈ আপোনালোকে এইবিলাক কোৱালিটি মানে প্ৰতিটো কোৱালিটি বেলেগ বেলেগ ৰেট আছে আমাৰ ওচৰত যেনেকুৱা লাগে আপোনালোকে মিক্স পাৰ্ট লাগে বুলি ক'লে এটা নতুন ষ্টাইলৰ মিক্স পাৰ্ট আহিছে মিক্স পাৰ্টো পাই যাব এইবিলাক দেখিছে চাগে মাত্ৰ 199 জোৰাবিলাকৰ ৰেটটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পাইছে যিমান পাই ভিডিঅ'টো শ্বেয়াৰ কৰি আহিব আজি ভিডিঅ'টো ইমানে ভিডিঅ'টো যদি অকণ ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কাইলৈ পুনৰ এটা ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই